নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা পেৰা বনোৱা ৰেচিপি। আৰু এয়া মই পেৰা বনোৱাৰ বাবে গাখীৰ 1 লিটাৰ লৈছোঁ। গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। গৰম হৈ গাখীৰখিনি যেতিয়া কমি আহিব তাতে মই 200 গ্ৰাম চেনি দিছোঁ। আৰু চেনিখিনি দিয়াৰ পিছত ইয়াক আকৌ লৰাই থাকিব লাগিব। লৰাই যেতিয়ালৈকে ঘন নহয় ইয়াক জুইৰ ফ্লেমত দিয়ে থ'ব লাগিব। আৰু ইয়াৰ পিছত ইয়াত অকণমান 1 চামুচ ঘিউ দিব লাগিব যাতে এইটো লাগি নধৰে। আৰু ঘিউটো অপচনেল হয়। ইয়াৰ পিছত ইয়াক আকৌ ঘন কৰি লৰাই থাকিব লাগিব। লৰাই যেতিয়া এনেকুৱা ঘন হ'ব তেতিয়া ইয়াক গেছৰ ফ্লেমটো অফ কৰি দিব লাগিব। আৰু ইয়াক বেলেগ এখন প্লেটলৈ ট্ৰান্সফাৰ কৰি আটা মঠাৰ নিচিনা মুঠিলে পেৰাটো ভাল হয়। আৰু এনেকৈ মই আটাৰ নিচিনা মুঠি লৈছোঁ। আৰু ইয়াৰ পিছত ইয়াক অলপকৈ গোল কৰি পেৰাৰ শ্বেপ দিব লাগিব। আৰু এয়া দেখিছেনে, একেবাৰে পেৰাৰ নিচিনা শ্বেপ হৈছে। আৰু এনেকৈ আমি ঘৰতে পেৰা বনাব পাৰোঁ। আৰু এয়া আমাৰ পেৰা ৰেডি হৈ গ'ল। আৰু ইয়াক আমি ষ্ট'ৰো কৰিব পাৰোঁ। এনেকৈ মই সৰু বয়াম এটাত এনেকৈ ভৰাই থৈছোঁ। আৰু ইয়াক আমি এসপ্তাহ 10 দিনলৈকে আমি খাব পাৰোঁ। আৰু এনেদৰে আপোনালোকে ঘৰতে পেৰা বনাব পাৰে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।